সাংসদ পদ হেৰুৱাব নেকি মহুৱা মৈত্ৰই? লোকসভাত প্ৰশ্ন সোধাৰ বিনিময়ত লৈছিল নেকি উৎকোচ? সংসদৰ অনুশাসন কমিটিলৈ অভিযোগ প্ৰেৰণ। সাংসদ পদ হেৰুৱাব নেকি মহুৱা মৈত্ৰই? সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীৰ বিৰুদ্ধে লোকসভাত প্ৰশ্ন সোধাৰ বিনিময়ত নগদ ধন আৰু উপহাৰ লোৱাৰ অভিযোগ উত্থাপন হৈছে। পশ্চিমবংগৰ কৃষ্ণনগৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে লোকসভাৰ বিজেপি সাংসদ ডক্টৰ নিশিকান্ত দুবে। ঝাৰখণ্ডৰ গুড্ডা লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে এই সন্দৰ্ভত ইতিমধ্যে দেওবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ 3 পৃষ্ঠাৰ এখন পত্ৰ প্ৰেৰণ কৰিছে। কেৱল লোকসভাৰ অধ্যক্ষই নহয়, তথ্য প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰলৈও পত্ৰ প্ৰেৰণ কৰিছে সাংসদগৰাকীয়ে। তাৰ পাছতেই লোকসভাৰ অনুশাসন কমিটিলৈ প্ৰেৰণ কৰা হয় ডক্টৰ নিশিকান্ত দুবেৰ অভিযোগ সম্বলিত পত্ৰ। এতিয়া লোকসভাৰ অনুশাসন কমিটিয়ে বিচাৰ কৰিব মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা নে মিছা। ইফালে ডক্টৰ নিশিকান্ত দুবেই পত্ৰখনত অভিযোগ কৰিছে যে লোকসভাত প্ৰশ্ন উত্থাপন কৰিবলৈ মহুৱা মৈত্ৰই লয় নগদ ধন আৰু উপহাৰ। ব্যৱসায়ী দৰ্শন হীৰানন্দানীৰে এই নগদ ধন আৰু উপহাৰ বিনিময় কৰে সাংসদ মহুৱা মৈত্ৰই। এনে অভিযোগ উত্থাপন কৰি ডক্টৰ নিশিকান্ত দুবেই মহুৱা মৈত্ৰক সংসদৰ পৰা নিলম্বনৰো দাবী জনায়। এই অভিযোগ উত্থাপনৰ পাছতেই মহুৱা মৈত্ৰই তথ্য প্ৰযুক্তি মন্ত্ৰীক সকলো সাংসদৰ স্থানৰ লগতে লগ ইন তথ্য প্ৰকাশৰ দাবী জনায়। মহুৱা মৈত্ৰই টুইটত কয়, সাংসদৰ সকলো সংসদীয় কাম PA, সহায়ক, ইণ্টাৰ্ণ ডাঙৰ দলে কৰে। সন্মানীয় অশ্বিনী বৈষ্ণৱ CDRৰ লগতে সকলো সাংসদৰ স্থানৰ লগতে লগ ইনৰ সবিশেষ প্ৰকাশ কৰক। কৰ্মচাৰীসকলক লগ ইনৰ বাবে দিয়া প্ৰশিক্ষণৰ বিষয়ে তথ্য প্ৰকাশ কৰক। ইপিনে ডক্টৰ নিশিকান্ত দুবে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ লিখা পত্ৰখনত উল্লেখ কৰিছে যে তেওঁ উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তাৰ পৰা মহুৱা মৈত্ৰ আৰু ব্যৱসায়ী দৰ্শন হীৰানন্দানীৰ মাজত উৎকোচৰ আদান প্ৰদানৰ অনস্বীকাৰ্য প্ৰমাণ ভাগ বতৰা কৰা এখন পত্ৰ লাভ কৰিছে। আনহাতে IT মন্ত্ৰালয়লৈ লিখা শেহতীয়া পত্ৰখনত বিজেপি সাংসদগৰাকীয়ে দেওবাৰে উত্থাপিত অভিযোগৰ পুনৰাবৃত্তি কৰিছে। তেওঁ ব্যৱসায়ী দৰ্শন হীৰানন্দানীক মহুৱা মৈত্ৰই লোকসভা ৱেবছাইটত লগ ইনৰ সুবিধা দিছিল বুলিও অভিযোগ কৰে। IT মন্ত্ৰালয়ক মহুৱা মৈত্ৰ আৰু হীৰানন্দানী গ্ৰুপে ব্যক্তিগত লাভৰ বাবে লোকসভাৰ ৱেবছাইটত লগ ইনৰ সুবিধা দিছিল নেকি তাৰ তদন্তৰ আহ্বান জনায়। মহুৱা মৈত্ৰৰ লোকসভা একাউণ্টৰ সকলো লগ ইন প্ৰমাণপত্ৰৰ IP ঠিকনা বিচাৰি উলিওৱাৰ বাবে তদন্ত আৰম্ভ কৰিবলৈ আহ্বান জনায় বিজেপি সাংসদগৰাকীয়ে। তেওঁ মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগক অনৈতিক, অবৈধ আৰু দেশৰ সুৰক্ষাৰ বাবে ক্ষতিকাৰক বুলি অভিহিত কৰি তথ্য প্ৰযুক্তি মন্ত্ৰালয়ক এই অভিযোগক অত্যন্ত গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনায়। মহুৱা মৈত্ৰই ডক্টৰ নিশিকান্ত দুবেৰ এই অভিযোগ নস্যাৎ কৰি CBIৰ তদন্তৰ আদৰণি জনায়। তেওঁ শীঘ্ৰেই সকলো সাংসদৰ স্থানৰ লগতে লগ ইনৰ সবিশেষ প্ৰকাশ কৰাৰ লগতে কৰ্মচাৰীসকলক লগ ইনৰ বাবে দিয়া প্ৰশিক্ষণৰ বিষয়ে তথ্য প্ৰকাশ কৰাৰ আহ্বান জনায়। ইপিনে বিজেপি সাংসদ ডক্টৰ নিশিকান্ত দুবেৰ MBA আৰু ডক্টৰেট ডিগ্ৰী ভুৱা বুলিও অভিযোগ উত্থাপন হৈ আহিছে। এই অভিযোগ গৈ আদালতৰ মজিয়াও পাইছেগৈ, কিন্তু বৰ্তমানে এই সন্দৰ্ভত আজিলৈকে নহল তদন্ত। এই অভিযোগ সাংসদ মহুৱা মৈত্ৰই উত্থাপন কৰিছিল। উল্লেখ্য, লোকসভাত বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি আহিছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই। তাৰ পাছত তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছে প্ৰশ্ন সোধাৰ বিনিময়ত উৎকোচ আৰু উপহাৰ লোৱাৰ অভিযোগ। এতিয়া লোকসভাৰ অনুশাসন কমিটিয়ে সাংসদ মহুৱা মৈত্ৰ সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।